নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আৰু আজি যিহেতু মাঘৰ উৰুকা, গতিকে মই এতিয়া যাব ওলাইছোঁ মাঘ বিহুৰ মানে মেজি বনাইছে আমাৰ গাঁৱত তালৈ বুলি। আৰু এইপিনে চাওক আমাৰ খেৰ নি আছে, মানে খেতি পথাৰৰ খেৰ। আৰু চাওক গাঁৱৰ যুৱকসকলে মানে সকলো মিলি আৰু সৰু সুৰাকৈ মেজি এটা বনাবলৈ বুলি ভাবিছে। অৱশ্যে গাঁৱৰ সকলো মানুহ অহা নাই দেই, মানে গাঁৱৰ মানুহতো ধেৰ আছে, বহুকেইঘৰ মানুহ আছে, তথাপিতো কিন্তু মানুহ ওলাই নাহে। কেইজন মানুহে ওলাই আহিছে, ইয়াত লাগি আছে সি পাৰ্থ দাঙি লৈ আহিব। মাথা ফ্ৰী তাৰ ই আছে না বেছি নালাগে। গাহৰি থৈ দিওঁ, গাহৰি থাকিলে থাকক, ঠেংকেইটা দিলেও হ'ব আমাক। গাহৰিটো থাকক। এইবোৰ কামত ফকাছত নাথাকিবি কেতিয়াও। চব আগত তোকে কব লৈ ল টঙা লৈ শকত হলে মানে বান্ধিবলৈ ভাল। আৰু এওঁলোক দুজন লাগি আছে হাঁহ চাফা কৰাত, মানে হাঁহ দিয়া হৈছে ন, কিন্তু কোমোৰাৰ লগত বনাইছে নাই জানো, মই এইটোৱে গম নাপাওঁ। কোমোৰাৰ লগত হ'লেতো আৰু ভাল লাগিব। মই তাৰ পৰা এতিয়া ঘৰলৈ ভাতটো খাই লওঁ, মানে তাত ভাত দেৰি হ'ব অলপ। আৰু ওচৰতে পোৱালি এটা আৰু মানে বাৰ্থডে আছে দুটা, তালৈ মাতিছে, চাওঁ যাব পাৰিলে যাম। আৰু মই ঘৰলৈ আহি দেখিলোঁ গাহৰি মাংস বইল কৰি থৈছে, তো মই 4 পিচ পূৰা 4 পিচ খাম পুৰি এতিয়া। আৰু অলপ পিছতে দেখিলোঁ এইপিনে মাছ বনি আছে আৰু এইপিনে গাহৰি বনি ৰেডি। আৰু এতিয়া ভাতটো মই খাই লওঁ, লগ পাইছোঁ আপোনালোকক পিছত। আৰু আমি এইপিনে আহিলোঁ জিৰোৱা উঠাবলৈ। জিৰোৱা মানে চুৰ নহয় আৰু মালিকে ঠিক গম পায়েই। আৰু এইপিনে চাওক বাইপাছটো। কৈ দিয়া জিৰোৱা চুৰ কৰিছে। झुकेगा नहीं साला, जरूर उठाई दे दो साला, पुष्पाराज झुकेगा नहीं। राति এনেকে মাৰি দিম মোৰ ওচৰতে আৰু ভ্ৰাম ভ্ৰম। বঢ়িয়া বঢ়িয়া বঢ়িয়া। ফেব্ৰুৱাৰী চাইন্সৰ হয়, মই চাইন্সৰ। আৰু আপুনি চাওক মেজিটো সুন্দৰকৈ বনাই হৈ গ'ল বাৰু, সৰু সুৰাকৈ হ'লেও, কিন্তু মাজতে ক্লিপখিনি লোৱা নহ'ল বাৰু। মই ঘৰলৈ গ'লোঁ আৰু এয়া চাওক ভাত খাই আছে। মই অলপ দেৰিকৈ আহিলোঁ। আৰু এইখিনি মানে কিবা আশীৰ্বাদ দিয়ে নেকি চাগে ভোকতে প্ৰথম খাওঁতে। আৰু ইয়াত চাওক চলি কি আমেজ লৈ আছে। ভাত খাই কেনেকুৱা পালে ভালকৈ কোৱা। বিহুৰ শুভেচ্ছা দিব কৈছোঁ, কাঢ়িব নাই কোৱা। এইপিনে আহিলোঁ পোহৰ এইপিনে আহিলোঁ। আৰু ফাইনেলি আহি ঘৰ পাই গ'লোহি। আৰু ৰাতি ওলাই নাযাওঁ, আৰু ৰাতি চুৰ কৰা পৰ্বটো থাকেই। মানে আচলতে
চুৰ মানে কি যোনে নাজানে কৈছোঁ মানে সেনেকুৱা ডাঙৰ চুৰ নহয়। এতিয়া কিবা ডাঙৰ বস্তু এটা চুৰ কৰিলোঁ, বাইক উঠাই দিলোঁ, সেইটো চুৰ নহয়। মানে আচলতে কি এইটো এটা আমাৰ বিহুৰ নিয়ম মানে আগৰ পৰাই এইটো। ৰাতি কি হয় উৰুকাৰ দিনা যেতিয়া ডেকাসকল জুই ফুৱাই ফুৱাই যে সেই মেজি ঘৰ বনায়, তাত মানে ভেলাঘৰ বনায়, মেজি ঘৰটোৰ বা ওখৰটো ভেলাঘৰ বনায়, তাত মানে জুই ফুৱাই ফুৱাই ৰাতি থাকে। কাৰোবাৰ পৰা যদি জেৰুৱা আছে, কাৰোবাৰ খেতি কৰে ন, খেতি শেষৰ পিছত জেৰুৱা আনি থাকে, তাৰ এডোখৰ চুৰ কৰি আনিলে এনেই জ্বলালে। আৰু এইটো মানে কি, এইটো চুৰ কৰাটো মানে কি মানে গৃহস্থই গম পালেওতো আপোনাক নকৰে। কাৰণ কেলে মানে যেতিয়া ডেকা ল'ৰাই কিবা এটা আনিলে, ধৰি লওক আপোনাৰ বাৰীত লাও 10টা লাগি আছে, এটা ছিঙি নিলে বা কিবা, সেইটো মানে আশীৰ্বাদ টাইপৰ। গৃহস্থক মানে ডেকাসকল বা তেওঁলোকে মানে আশীৰ্বাদ দিয়া টাইপৰ হয় মানে গৃহস্থক। গতিকে এইটো এটা আগৰ পৰা চলি অহা নিয়ম। আৰু মানে কি খেতি কৰিছে কোনোবাই লাও এটা দিলে, মানে সেইটো যদি আমি ডেকাসকলে আনিলোঁ, মানে আশীৰ্বাদ দিলোঁ অহা বছৰলৈ যাতে আৰু ভাল হওক, খেতি আৰু ভাল হওক সকলে, মানে সেইটো মানে আগৰ পৰা চলি অহা সেইটো আচলতে নিয়ম। মানে কিছুমানে হয়তো ভাবিবও পাৰে ন, তো কৈছোঁ আৰু শেষত সমূহ অসমবাসী তথা সকলো মোৰ যোনে ভিডিঅ' চাইছে সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু ভোগালী যি ভোগ, সকলোৱে আশা কৰিলোঁ খুব সুন্দৰভাৱে যি খাদ্য ভোগ কৰিলে, আৰু যি বছৰটোৰ যি খেতি কৰি মেলি লাষ্টত চপাই মানে যি ফূৰ্তিৰে এসাঁজ মানে খাই, সেইটো যাতে সকলোৱে ভালদৰে গ'ল, অহা বছৰো যাতে ভাল হওক, তাৰে কামনাৰে আপোনালোকৰ পৰা বিদায় ল'লোঁ। ধন্যবাদ।